মই কৈ আছোঁ, মই ৰিয়েলিটি এটা কৈ আছোঁ। আজি এটা কোচিং ইনষ্টিটিউটে যেতিয়া খোলে, কোচিং ইনষ্টিটিউটটোৰ ফাৰ্ষ্ট কি হয়, আমাৰ তলত টিকাৰ এটা লাগিব, আমাৰ এটা এডভাৰটাইজ যাব লাগিব, আমাক টক শ্ব' লাগিব, ঠিক আছে। বাট মই বুজি নাপাওঁ যে এনেকৈ যদি এটা টক শ্ব' বা এনেকৈ যদি এটা মানে কি বুলি কয় পইচা দি কিনে কৰি বস্তু এটা সাধাৰণ ৰাইজেতো বুজি নাপাব ন যে এইটো পইচা দি কৰিছে। এতিয়া আমি গৈ থাকোঁ, আমি জানিম, চ' আমি গম পাওঁ। তো সেই সাধাৰণ ৰাইজে কিন্তু আপোনালোকক বিশ্বাস কৰে, এণ্ড দে উইল বাই দ্য কোৰ্চ। কথাটো বুজি পাইছে নাই? দে উইল বাই দ্য কোৰ্চ আফটাৰ দে চি বোলে নাই বোলে ছাৰটো আজি ছাৰে আজি যাই কিনে আমাৰ বোলে তাতে টিভি চেনেলত মেথছ পঢ়াইছে, ছাৰে টিভি চেনেলত যাই মেথছ পঢ়াইছে, এইটো ডাঙৰ কথা। কাৰণ আমাৰ এতিয়াও মানে মই এটা কথা কৈ আছোঁ যে অসমখনত যদিও বা আমাৰ মানুহখিনি এডুকেটেড, যদিও বা আমাৰ মানুহখিনি লিটাৰেট, দে আৰ নট এডুকেটেড। আমি লিটাৰেট, আমাৰ লিটাৰেচি ৰেটটোহে আমি গম পাওঁ। প্ৰকৃত এডুকেশ্যন কি বস্তু ন, সেই বস্তুটো এতিয়াও মানুহে উপভোগে কৰিব পৰা নাই, এডুকেশ্যনৰ একচুৱেলি ভেলু বা এডুকেশ্যনৰ এই ফিলটো। কিন্তু সেই কিছুমান বুদ্ধিজীৱী লোক যিখিনিয়ে এডুকেশ্যনটো একচুৱেলি ৰিয়েলাইজ কৰিছে ন, তেওঁলোকে গম পাই যে এইবিলাক ফ চলি আছে, মানে একদম কিবা এটা পৰ যেন কি বুলি কয় ন এইটো, মই বুজাবলৈ ফৰ এক্সাম্পল ধৰা যে দেখাত শুন কিন্তু একচুৱেলি শুন নহয়, ভেকু ভাওনা টু বি ভেৰি অনেষ্ট। মই বেলেগ একো কথা নকওঁ। আজিৰ ডেটত মানুহ এটাই যেতিয়া তোমাৰ ধৰা নিউজ এটা দেখিলে বা তোমাৰ বেলেগ পডকাষ্টতে কিবা এটা বস্তু দেখিলে, মানুহ 30% 50% মানুহে বিশ্বাস কৰে। এটা 50% বিশ্বাস নকৰিব পাৰে, কিন্তু 50% বিশ্বাস কৰে। এণ্ড সেই 50% যাই যেতিয়া তোমাৰ এটা কোচিং ইনষ্টিটিউটত এডমিশ্যন লয়, ঠিক আছে, সেইখিনিতো তেওঁলোকে পইচা দিয়ে লয়, তাৰ ওপৰেঞ্চিও তেওঁলোকক ষ্টাডি মেটেৰিয়েলৰ পৰা আদি কৰি হেৰিৰ পৰা আদি কৰি তাতেও আনকি বিজনেছ কৰি আছে। ভেকু ভাওনাই চলি আছে। ষ্টুডেণ্ট এটাই পইচা দিয়াৰ পিছত সি পইচাটো ঘূৰাই নাপায়, দুখ লগা পৰিস্থিতি। আজি লাখ টকা এটা দিছে, ক্লাছ কৰি ভাল পোৱা নাই, পইচাটো ঘূৰাই নাপায়। যিখন চহী মাৰিব দিয়ে সেইখন আমাৰ কোনো পঢ়ি নাচায় ন চুনু বেবীবিলাকে। সিহঁতে আৰু মইতো APSC কৰিব গৈ আছোঁ, APSC কৰিব গৈ আছোঁ, যাই মস্ত এখন ফৰ্ম এখন বা এগ্ৰিমেণ্ট এখন থাকে, এইখন বুজিছাতো, য'ত চব কণ্ডিশ্যনছ লিখা থাকে, আৰু কিছুমান কণ্ডিশ্যন সৰু সৰুকৈ লিখা থাকে, এইবিলাক পঢ়িও নাচায়। সিহঁতে ভাবিছে এডমিশ্যন ল'ব গৈছোঁ, তাতে সেইকেইটাই কণ্ডিশ্যন লিখা থাকে যে পইচা ৰিটাৰ্ণ নেহি মিলেগা ব্ৰ' এক সপ্তাহ বাদ। আৰু এসপ্তাহলৈকে সি বুজিয়ে নাপায় সি ক'ত ক্লাছ কৰি আছে। এসপ্তাহত সি যাই কিনে বাকীকেইটা বুজোতেই যায়, মানে তুমি কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই আছা, হয় নেকি, ঠিকে আছে, প্ৰিলিমছ দিছা, ঠিকে আছে ভাল সেই ছোৱালীজনী ভাল লাগিছে। এসপ্তাহত সি সেইখিনি জাজ কৰোঁতে গুচি যায়, টাইম গুচি গ'ল। এসপ্তাহ গ'ল মানে 1 লাখ টকাটো গ'ল। অসমত মই দেখিছোঁ, বহুত সৰুৰ পৰা এই বস্তুটো দেখি আহিছোঁ। বিহাৰ বা চাউথ ইণ্ডিয়াৰ বা দিল্লীৰ এডুকেটেড এটাক 1 মাহৰ কাৰণে ভাড়াত আনে, ঠিক আছে, আৰু সেইখন বেনাৰ তুমি গুৱাহাটীত চবতে দেখা পাবা। য়েছ, সেই ছাৰজনক তুমি চবতে দেখা পাবা। তাৰপিছত ছাৰজনৰ কি হয়, ছাৰজনৰ হয়তো বিয়া হৈ যায়, নহয়বা ছাৰজনৰ বাপেকৰ বেমাৰ হৈ যায়, নহয়বা কিবা এটা বহুত বেয়া পৰিস্থিতি যিটো কাৰণে ছাৰ গুচি যাবলগীয়া হয়। ছাৰজন গুচি যায়, ছাৰজন নাথাকে ইয়াতে। আৰু এডমিশ্যন যিমান আছিলে সেই ছাৰজনৰ কাৰণে হৈছে। ছাৰ ব্ৰেণ্ড এম্বেচাডাৰ। আৰে তুমি কোচিং ইণ্ডাষ্ট্ৰিটো মই কৈ আছো ন, এই ইণ্ডাষ্ট্ৰিটো মানে দেখি দেখি লাষ্টত ব্ৰিটিছ না হয় ন, এতিয়া যিখিনি কৰি আছো ন, এই ব্ৰিটিছ নাৰ জালাত কৰি আছো। মই নিজে 2-3টা জেগাত পঢ়িব গৈছিলোঁ। কেতিয়া আপুনি মানে কি চিভিল চাৰ্ভিচৰ কাৰণে আপুনি? মই পাপা আছিলে তেতিয়া বাৰু, ঠিক আছে। তো মই ফাৰ্ষ্টতে তোমাৰ চিভিল চাৰ্ভিচৰ কাৰণে মই দিল্লীত গ'লোঁ। তো দিল্লীত যাই কিনে দেখিলোঁ ইহঁতেতো বস্তুটো চিনটো বেলেগে মানে চিনটো। সেইটো কেজুৱেলো নহয়, সেইটো চাৰ্ভিচতে নপৰে বস্তুটো, বুজি পাইছে নাই? গৈ পাইছোঁ, গৈ পোৱাৰ লগে লগে দালাল। আমি মানে গৈ পোৱাৰ লগে লগে বুজি পোৱা নাই ন, আমি ইনষ্টিটিউট এটাত গৈছোঁ, তো আমি 4-5টা ইনষ্টিটিউট চাইছোঁ। পাপাও ইমান আশাত লৈ গৈছে ন, ল'ৰা মোৰ ডাঙৰ হাইয়েষ্ট অফিচাৰ হৈ যাব, মোৰ মানে বেয়া আৰু পাপা এনেকুৱা আমাৰ হেৰি ন এম্বেচাডাৰ থাকিব, তুমি আৰু মই এইবিলাক কথা আৰু মানে তেতিয়া তাকে ন সৰু হৈ আছোঁ। চ' গৈ পাইছোঁ, যাই পোৱাৰ লগে লগে প্ৰথমতে কথা পাতিছে তোমাৰ এডমিশ্যন আৰু ডেমো। মই ক'লোঁ ছাৰ ডেমো ক্লাसेছ কিतना দিন देखना पड़ेगा, तो এনেকুৱা কথা পাতিলোঁ। কৈছে ডেমো आपको एक ही दिन दिखाएगा, तो उसके बाद आप देख लीजिए आपको करना है कि नहीं करना है। তাৰে পিছত তোমাৰ এই ষ্টাডি মেটেৰিয়েলছ সেইবিলাক আকৌ এক্সট্ৰাকৈ ল'ব লাগে, ঠিক আছে। চ' ইট ৱাজ এ ভেৰি বিগ বিজনেছ। তো মই তাতে গ'লোঁ, মই পাপাক ক'লোঁ পাপা ইয়াতে নপঢ়োঁ, ইয়াতে ঠিক নহয়, ঠিক লগা নাই, আমি অনলাইন চাওঁ কিবা কৰিব পৰা যায় নেকি। তো তাৰপিছত এনেকৈ আহিলোঁ, অহাৰ পিছত দেন মই আকৌ বিহাৰ গ'লোঁ। বিহাৰত মই একচুৱেলি মানে কাম এটাও পাইছিলোঁ, তো কামো কৰিলোঁ। তাৰপিছত পাটনাত যাই কিনে বস্তু বাহানিখিনি চালোঁ। পাটনাত আকৌ কি তুমি এটা ছাবজেক্টৰ মানুহ এটা জেগাতে পাবা। আচ্ছা, বস্তুটো বুজি পাইছা? ইভেন দিল্লীতো চেম বস্তু। ধৰা কোনোবা এটা কোচিং ইনষ্টিটিউটত হিষ্ট্ৰী ভাল, তো কোনোবা এটা পলিটি ভাল, বস্তুটো বুজি পাইছা? আৰু কোনোবা এটাত ছাপ'জ তোমাৰ ধৰা কি বোলে জিঅ'গ্ৰাফী বহুত ভাল পঢ়ে, কোনোবা এটা ইকনমিক্স বহুত ভালকে পঢ়ে। চব ভাল ভাল মাষ্টৰবিলাক মানে বেলেগ বেলেগ জেগাত লৈ গুচি যায়। সেনেকৈ কৰি কিনে লাষ্টত কি ডিচাইড কৰিলোঁ, আমি বস্তু বাহানিবিলাক ষ্টাডি মেটেৰিয়েলবিলাক চব লৈ আহিম, যিমান ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি প্ৰায় তোমাৰ
35,000 মান ষ্টাডি মেটেৰিয়েলছ আছিলে প্লাছ তোমাৰ টেষ্ট চিৰিজ মিলি সেনেকুৱা তো পাপাক ক'লোঁ এইখিনি আমি লৈ যাম আমি এক বছৰ ট্ৰাই কৰোঁ পাপা কি হৈ চাওঁ ঠিক আছে তো মা কামাখ্যাৰ কৃপাত ওৱান শ্বটতে মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈছিলে Okay. ঠিক আছে UPSC? কাৰণ পাপাই পঢ়াইছে মোক আৰু মই এইটো কথা কওঁ পাপা জিঅ'গ্ৰাফীত বহুত হাই লেভেল আছিলে মানে জিঅ'গ্ৰাফী আৰু অসমীয়া পাপাৰ অসমীয়া হেণ্ড ৰাইটিং ইভেন আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰৰো বেনাৰ বহুত লিখি দিছে পাপাই আৰ্ট কৰিছিলে বেনাৰ লিখিছিলে পাপা আগৰ দিনৰ বেনাৰ এনেকে এখন ফ্ৰেম থাকে ফ্ৰেমখনত এনেকে বেনাৰখন এনেকে সৰু সৰু গজাল মাৰি লয় আচ্ছা ঠিক আছে তাৰপিছত এই লাইন টানিবৰ কাৰণে এই তোমাৰ যে নীল মানে এডাল সূতা এডাল নীলত এনেকে হেৰি কৰি এনেকে পাপাই মায়ে একফালে ধৰে মই একফালে ধৰো পাপাই এনেকে মাজতে এনেকে হেৰি কৰি ষ্ট্ৰেট লাইনডাল ঠিক আছে বহুত বেনাৰ লিখি দিছে হিমন্ত বিশ্ব শৰ্মাৰ কামাখ্যাত তোমাৰ এই হেৰিৰ আছিলে মানে প্ৰচেছন আছিলে তেতিয়া বেনাৰৰ দিন দেই তেতিয়া ফ্লেক্স নচলে ঠিক আছে বহুত বেনাৰ লিখি দিছে পাপাই তো বস্তুবোৰ এনেকুৱা ধৰণৰ যে গ্ৰাউণ্ড লেভেলৰ পৰা দেখি আহিছোঁ বস্তুবিলাক সেইকাৰণে মোৰ ব্ৰিটিছ নাটটো বেছি মই যে বাৰ্ষ্ট আউট কৰোঁ ন মই এই বস্তুবিলাক সহ্য কৰিব নোৱাৰি বাৰ্ষ্ট আউট কৰা মানুহ যে এইটোতো এনেকুৱা হ'ব নালাগে এনেকুৱা কিয় হৈ আছে ৱাই ইজ ইট হেপেনিং লাইক দিছ বস্তুটো বুজি পাইছা এই তোমাৰ ইণ্ডাষ্ট্ৰিটোৰ কথা কৈছোঁ আজি মই ক'বলৈ নাপায় আজি APSCৰ কাৰণে মাৰৱাৰী মাষ্টৰে পঢ়াবলগীয়া হৈছে কিয় অসমীয়া মাষ্টৰ নোহোৱা হৈছে আমাৰ কিমান ভাল ভাল ডাঙৰ ডাঙৰ মানুহ আছেচোন আমাৰ কিমান ডাঙৰ ডাঙৰ IAS অফিচাৰ আছে ACS অফিচাৰ আছে যোনে অসমৰ অসমীয়া মানুহ নিজে পঢ়ি নিজে পাছ কৰিছে সেই মানুহখিনিয়ে ছাৰ্ভিচ দিব পাৰে ন এটলিষ্ট বহুত এম্পল এমাউণ্ট অফ টাইম পায় ৰিটায়াৰমেণ্টৰ পিছত এম্পল এমাউণ্ট অফ টাইম নকৰে কিয় আপুনি কি ভাবে নকৰে মানে নিজেই চাগে ভাবে কিজানি কি বা কৰিম মানে এনেকুৱা টাইপ এটা হৈ যায় ন বিকজ ইমান বছৰ কাম কৰিলে আৰু ACSৰ চাকৰি বা APSৰ চাকৰি ও দিখনে মে সুন্দৰ হে দূৰৰ পাহাৰৰ ধুনীয়া টাইপ জিন্দগীটো চেছ কৰি